জয়ন্তী বৰ্ষত মানে ভাষাৰে বুজাব নোৱাৰা কাৰণ 50 বছৰ আগতে ইয়াতে ৰাস কৰিছিল তেতিয়া আমি যেতিয়া চমকি আছোঁ আমি যেতিয়া ৰাস কি বস্তু আচলতে বুজি তেতিয়া আমি ৰাস চাবলৈ গৈছিলোঁ আমাৰ মাহঁতৰ লগত তেতিয়া কোনো চকী টেবুল কথা নাছিলে তাতে আমি বহি পেলাই ৰাস চাবলগীয়া আছিলে তাতে আমাৰ টোপনি গৈছিল তাৰপিছতে লাহে লাহে ৰাসৰ বুজি পাবলৈ যেতিয়া ৰাস ৰাসৰ আৰু ভগৱতী সমাজত একেলগে 70ৰ পৰা আৰম্ভ কৰা 74 চনত আমাৰ ইয়ালৈ আহিল আৰু এই 50 বছৰ আমি ৰাস আজিলৈকে আমি পাইছোঁ মানে ভাষাৰ বুজাব যথেষ্ট আৰু কালি যে আপোনালোকৰ স্মৰণিকা অনুষ্ঠান হৈছে তাৰ বিষয়ে অলপ ক'ব। স্মৰণিকাখনৰ কালি জয়ন্তী বৰ্ষ বিখ্যাত হৈছিলে কিয় আমি এখন স্মৰণিকা উলিয়াইছিলোঁ কাৰণ 25টা বছৰত কোন কোন ব্যক্তিসকলে আমাক সহায় কৰিছিল কোন কোন ব্যক্তিসকল আমাৰ মাজত আছিল সভাপতি হিচাপে থাকি আগুৱাই নিছিল সম্পাদক হিচাপে থাকি আগুৱাই নিছিল কৰ্মকৰ্তা হিচাপে আগুৱাই নিছিল বহুতো প্ৰয়াত হৈছে তেওঁলোকক আমি স্মৰণ কৰোঁ আৰু এইবাৰো আমি 50 বছৰ যিসকল গুৱাহাটীয়ে আমাৰ এই ভগৱতী সমাজত অৱদান আগবঢ়াইছে সেইসকলক স্মৰণ কৰিবৰ কাৰণে আমি ভগৱতী স্মৰণিকাখন লিখিলোঁ আৰু সেইখনতে গোটেই এই অঞ্চলৰ দুইপতীয়াৰে হওক বা ভগৱতী সমাজেৰে হওক গোটেই ইতিহাস প্ৰকাশ পাইছে ভাল ভাল প্ৰকাশ পাইছে তাৰ জৰিয়তে এই স্মৰণিকাখনৰ জৰিয়তে আমাৰ যি একতাৰ এনাজৰি সেইটাও সেই স্বাধীনতা ধন্যবাদ থাকিল আপোনালোক বয়সত আপুনি ইমানখিনি আমাক জনালে তাৰ বিষয়ে আমি পাঁচদিনীয়া কাৰ্যসূচী আজি কেলিগোপাল নাটকৰ প্ৰস্তুতিৰ বিষয়ে কিছু কথা জানিব খুজিছোঁ। আমাৰ ভগৱতী সমাজে ইতিমধ্যে এখোজ দুখোজকৈ আহি আমাৰ ইতিমধ্যে আহি 50 বছৰ ভৰি দিছে আৰু 50 বছৰ এই সোণালী জয়ন্তীটো অতি ৰাইজে উলহ মালহেৰে আয়োজন কৰা হৈছে আৰু এই 6দিনীয়া আমাৰ যি কাৰ্যসূচী এই 6দিনীয়া কাৰ্যসূচী ইতিমধ্যে আজি আমাৰ তৃতীয় নিশাৰ কাৰ্যসূচী এই তৃতীয় নিশাৰ কাৰ্যসূচী যায় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কেলিগোপাল ৰাস ভাওনা এই কেলিগোপাল ৰাস ভাওনা আমি আমাৰ স্থানীয়সকলৰ দ্বাৰাই মানে আজি পৰিচালিত হ'ব আৰু স্থানীয় শিল্পীসকলৰ দ্বাৰাই অভিনীত হ'ব গতিকে আমাৰ প্ৰস্তুতি হৈছে আজিৰ যিখন কেলিগোপাল সেই কেলিগোপালত আমি এটা আগতে যিধৰণে আমি ইয়াতে কেলিগোপাল ভাওনা ভাগ কৰাইছিলোঁ তাতকৈ এটা আমি ভিন্ন ৰূপত এইবাৰ আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ ইয়াতে প্ৰথম প্ৰস্তুতি হৈছে 5জন কৃষ্ণৰে প্ৰথম প্ৰৱেশ কৰি আৰম্ভ কৰিব গতিকে এইবাৰৰ কেলিগোপালৰ এটা অলপ বৈশিষ্ট্য মানে এটা মানুহক এটা আমোদজনক পৰিৱেশ দিবৰ কাৰণে আমি এই পৰিৱেশটো সৃষ্টি কৰা হৈছে। যোৱাকালি আপোনাৰ উন্মোচন হৈ যোৱা স্মৰণিকাখনৰ বিষয়ে অলপ ক'ব নেকি? আমাৰ যিখন গ্ৰন্থ প্ৰগতি সমাজ এখন প্ৰগতি গ্ৰন্থ নামেৰে উন্মোচন হৈছে এই গ্ৰন্থখনত আমাৰ স্থানীয় বহু লেখক লেখিকাৰ যেনেকৈ কবিতা গল্প এনেধৰণৰ কিছুমান মানে ইয়াত সন্নিৱিষ্ট হৈছে আৰু ইয়াৰ উপৰিও বিভিন্ন মানে সাহিত্যিকসকলৰো সোমাইছে যেনেকৈ বিশেষ কৰি এইখন আমাৰ সম্পাদনাৰ ক্ষেত্ৰত সম্পাদক ভৱেশ মেধি ডাঙৰীয়া এইখনৰ আমাৰ আৰু অৰুণ বৰাদেৱ আৰু লগতে আমাৰ আছে এই স্মৰণিকাৰ লগত জড়িত হৈ আছে প্ৰতাপ চন্দ্ৰ ভূঞাদেৱো জড়িত হৈ আছে গতিকে স্মৰণিকাখন বৰ সুন্দৰ হৈছে তাৰ ভিতৰৰ সেইখিনি আমি চাইছোঁ মানে বৰ সুন্দৰভাৱে আৰু ৰাইজে যদি এখন যেতিয়া পঢ়িব তেতিয়া বুজি উঠিব যে স্মৰণিকাখনৰ মানে কিমান সুন্দৰ হৈছে। হয় হয় এতিয়া সোণালী জয়ন্তী বৰ্ষত এই 5দিনীয়া কাৰ্যসূচীত আপোনাৰ অনুভৱ কেনেকুৱা? অনুভৱ হ'লেই কাৰণ কিয় ৰাইজৰ বিপুল সঁহাৰি
আৰু আমাৰ মানে বিশেষকৈ উদযাপন সমিতি আৰু মূল সমিতি দুইখন সমিতিয়ে মানে যথেষ্টভাৱে সাৱলীলভাৱে কামবিলাক কৰি গৈ আছে আৰু বিশেষকৈ ইয়াত আমাৰ এটা প্লাছ পইণ্ট হৈছে কি আমাৰ মহিলা যিসকল মহিলাসকলেও এবাৰ মনত বিপুল উৎসাহেৰে আগুৱাই আহিছে আৰু সোণালী জয়ন্তীবাক যথেষ্ট মানে দেখাত আমি যিধৰণে উপলব্ধি কৰিছিলোঁ তাতকৈ বহু গুণে সুন্দৰভাৱে ইতিমধ্যে আমাৰ পাৰ হৈ গৈ আছে প্ৰগতি সমাজৰ সোণালী জয়ন্তীৰ 5দিনীয়া কাৰ্যসূচী আপোনাৰ অনুভৱৰ বিষয়ে কওকচোন এবাৰ 5দিনীয়া কাৰ্যসূচীৰ অনুভৱটো আপোনাক কেনেকুৱা লাগিছে কি আৰু আমিতো এবাৰ আহি সোণালী জয়ন্তী বৰ্ষ কৰি দিলোঁহি 50 বছৰ সম্পূৰ্ণ হ'ল এই উপলক্ষে মোটামুটি 5দিনীয়া কাৰ্যসূচী আৰু 13 তাৰিখ শোভাযাত্ৰাটো ধৰি লৈ আমাৰ 6দিনীয়া কাৰ্যসূচী হয় আৰু তোমাৰ 13 তাৰিখৰ যিটো কাৰ্যসূচী ইতিমধ্যে পাৰ হৈ গৈছে শোভাযাত্ৰা আৰু সন্ধিয়া ৰাতিলৈ যোৱাকালি নিশা মাজুলীৰ পন্থালৈ ঘটনাবোৰ ভাওনা ইতিমধ্যে হৈ গৈছে বহুত ভালেই হৈছে আজি আমাৰ গতানুগতিক পূৰ্বৰ যিখন ৰাস চলি আহিছিল স্থানীয় যুৱতীসকলৰ ৰাস এই ৰাসখন যথেষ্ট আমাৰ পৰিৱেশন হ'ব অহাকালি শিৱসাগৰৰ আমগুৰি পৰা আহিব নৃসিংহ মুৰাৰী মুৰাৰীৰ ভাওনা ভালেই হ'ব চাগে আৰু তাৰ পিছদিনা অৰ্থাৎ 14 তাৰিখৰ দিনা আছে সতীশ বুঢ়া ৰচিত এখন সামাজিক নাটক পগলা চাহাবৰ প্ৰেম সেই পগলা চাহাবৰ প্ৰেমখন পৰিচালনা কৰিছে আমাৰ মহন্ত কুমাৰ শৰ্মা চৰকাৰী পৰিচালক এটা আমাৰ স্থানীয় উৎপল বৰা নাটকখনৰ সফল মঞ্চস্থ কামনা কৰিছোঁ এইখন নাটকত আপুনি অভিনয় কৰিছে মই অভিনয় কৰা মই এতিয়া মুখ্য ব্যৱস্থাপনাত আছোঁ ইয়াতে 1987 চনৰ পৰা নাটক কৰিলোঁ 2022লৈকে নন ষ্টপ কণ্টিনিউ খালি 23 চনৰ পৰা আমাৰ দায়িত্বটো বেলেগ নতুন ল'ৰা ছোৱালীবিলাক উৎপাত ইন্ধন লগাইছোঁ খালি যাতে আগবাঢ়িব পাৰে এতিয়া আমাৰ এই দায়িত্ব মুখ্য ব্যৱস্থাপনাত মই আছোঁ নাটকখন গতিকে ইমানেই আৰু তাৰ পিছদিনা 14 তাৰিখে আছে তোমাৰ ৰুক্মিণী ভাওনা গুৰুজনৰ অংকীয়া নাটক গুৰুজনৰ অংকীয়া নাটকৰ জৰিয়তে আমি এবাৰ আমাৰ সোণালী জয়ন্তী কাৰ্যসূচী সামৰণি মাৰিম মুঠতে গুৰুজনৰ দুখন নাটকে মঞ্চস্থ হ'ব পৰিৱেশন কৰা হ'ল কেলিগোপাৰ ৰাস ভাওনা আৰু আমাৰ ৰুক্মিণী ভাওনা ইমানেই আৰু কাৰ্যসূচী ধন্যবাদ এতিয়া মই সোণালী জয়ন্তী 5দিনীয়া কাৰ্যসূচী আজি প্ৰগতি সমাজ